Hello everyone, নমস্কাৰ আৰু মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো। আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে বা মোৰ ভিডিঅটো প্ৰথমবাৰৰ বাবে চাইছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমৰ পৰা চাই আছে তেওঁলোকক সকলোকে মই ধন্যবাদ জনাইছো। মোৰ আজি এই ভিডিঅ'টো মোৰ আগৰ ভিডিঅ'বোৰতকৈ অকণমান বেলেগ হ'ব। আজি এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে লৈ আহিছো Myntra শ্বপিং হল। Myntra এটা অনলাইন শ্বপিং এপ হয়। আপোনালোক সকলোৱে হয়তো ইয়াৰ বিষয়ে নিশ্চয় জানে। সো মই তাৰ পৰা কেইটামান বস্তু অৰ্ডাৰ কৰিছিলো। বস্তুবোৰ কি আৰু কেনেকুৱা ধৰণৰ হয় আপোনালোকে এই ভিডিঅ'টোত দেখিবলৈ পাব। তেনেহলে আহক এতিয়া আমি ভিডিঅ'টোলৈ যাওঁ। মই প্ৰথমে আপোনালোকক দেখুৱাইছো এটা অফ হোৱাইট কুৰ্তি। এইটো ইয়াত কলাৰ আছে যেনেকুৱা সাধাৰণতে আমাৰ চাৰ্টবোৰত থাকে তেনেকুৱা ধৰণৰ কলাৰ আছে আৰু এনেকুৱা প্ৰিন্ট গোটেই কুৰ্তিটোত আছে আৰু ফ্ৰন্টৰ পিনে এনেকুৱা বুটাম আছে। আৰু কুৰ্তিটো হৈছে এলাইন কুৰ্তি যেনেকুৱা আমাৰ নৰমালি কুৰ্তাবোৰত স্লিট থাকে মানে সাইডৰ পিনে ফালা থাকে তেনেকুৱা নহয় এই কুৰ্তিটো। ইয়াৰ স্লিভ মানে হাতখন হৈছে 3/4 স্লিভ। সাইডৰ পিনে দুটা পকেট আছে। এইটো এটা আৰু এইটো সাইডে এটা আছে ইয়াত। আৰু ইয়াৰ ড্ৰেছ মেটেৰিয়েলটো হৈছে কটন আৰু ব্ৰ্যান্ডটো হৈছে Sangria আৰু মই লৈছো মোৰ কাৰণে স্মল সাইজৰ। তথাপিও মোৰ তাত অকণমান ডাঙৰ হৈছে সো মই অকণমান সাইডৰখিনি ফিটিং কৰি লৈছো। ইয়াৰ অৰিজিনেল প্ৰাইসটো হৈছে 1299 বাট মই অফাৰ চলি থকাৰ সময়ত লৈছিলো আৰু কিবা কুপনো ইউজ কৰিছিল সাগে সো মই 454 ত পাইছো এই কুৰ্তিটো। এবাৰ মই আপোনালোকক দেখুৱাম কুৰ্তা প্লাজো সেট। এইটো হৈছে কুৰ্তা। ইয়াৰে নেকৰ ডিজাইনটো হৈছে এনেকুৱা ধৰণৰ ভি টাইপৰ এখিনি। ব্ৰ্যান্ডটো হৈছে লিবাছৰ আৰু সাইজটো মই এক্সট্ৰা স্মল দিছিলো। মোৰ তাত পাৰফেক্টলি হৈছে আৰু স্লিভটো হৈছে 3/4 স্লিভ। ইয়াতে কুৰ্তাটো গ্ৰীন কালাৰ আৰু গোটেই আগফাল পিছফাল গোল্ডেন কালাৰৰ প্ৰিন্ট ৱৰ্ক কৰা আছে। আপোনালোকে দেখা পাইছে। আৰু ইয়াৰ মই পেন্টটো দেখাই আছো। পেন্টটো আৰু কুৰ্তা দুইটা হৈছে পিওৰ কটনৰ আৰু প্ৰাইসটো আছিল 2999 বাট 80% অফত মই পাইছো 600 रुपीसত। এইটো হৈছে পেন্টটো প্লাজো পেন্ট। ইয়াত ইলাষ্টিক পিছফালে আছে। পকেট আছে সাইডৰ পিনে দুটা আৰু কুৰ্তাটো নিচিনাকৈ ইয়াতো গোল্ডেন প্ৰিন্ট ৱৰ্ক কৰা আছে আৰু তলৰ পিনে ডিজাইনটো হৈছে এনেকুৱা ধৰণৰ আৰু কালাৰটো হৈছে ক্ৰীম কালাৰ। আৰু মই লৈছিলো এটা স্কাৰ্ট। এইটো হৈছে সাছাফ্ৰাছৰ স্কাৰ্ট। ইয়াৰ সাইজটো হৈছে স্মল। মই সাগে 28 সাইজৰ দিছিলো। ফ্লেট স্কাৰ্ট হয় পিংক কালাৰৰ। ইয়াত ইলাষ্টিক আছে আৰু ইয়াৰ মেটেৰিয়েলটো হৈছে ভেলভেট আৰু প্ৰাইসটো আছিল 1699 বাট মই অফাৰত লৈছিলো 650 रुपीसত। আৰু মই লৈছিলো এইটো হৈছে লৰিয়েল পেৰিছৰ ডেমেজ এক্সপাৰ্ট কিট। ইয়াত আছে শ্যাম্পু কণ্ডিশনাৰ আৰু সিৰাম। ইয়াৰ প্ৰাইসটো হৈছে শ্যাম্পুটোৰ প্ৰাইস 450 আৰু লগতে ইয়াত 335ৰ কণ্ডিশনাৰ আৰু সিৰাম ফ্ৰী আছে। ইয়াৰ শ্যাম্পুটোৰ দাম হৈছে 450 বাট এইটো মই অফাৰত 405ত পাইছিলো। মেকআপৰ কাৰণে মই তিনিটা বস্তু ইয়াত অৰ্ডাৰ কৰিছিলো। এতিয়া আপোনালোকক সেইকেইটা দেখুৱাম। মই লৈছিলো ফিটমিৰ এই ফাউণ্ডেশ্যনটো। এইটোৰ প্ৰাইসটো হৈছে 549 বাট অফাৰ চলি আছিল আৰু লগতে কিবা এটা কুপনো পাইছিলো মই। হেতু কাৰণে মই এই 549ৰ ফিটমিৰ ফাউণ্ডেশ্যনটো পাইছো 369ত। আৰু মই লৈছিলো মেবিলিনৰ এই ফিটমি পাউডাৰটো। এইটোৰ প্ৰাইস হৈছে 480। এইটো মই 345ত পাইছিলো। মই তিনিটা বস্তু মেবিলিনৰে অৰ্ডাৰ কৰিছো। এবাৰ 3 নম্বৰ বস্তুটো আপোনালোকক দেখুৱাম। হেতু হৈছে এইটো ফিটমি কনসিলাৰ। ইয়াৰ প্ৰাইসটো হৈছে 475 বাট মই এইটো পাইছো 320 रुपीसত।
এতিয়া মই আপোনালোকক একেবাৰে লাষ্ট আইটেমটো দেখুৱাবলৈ গৈ আছোঁ সেইটো হৈছে এইটো ড্ৰেছবেৰী হয় কি হয় বাৰু আপোনালোকে অলপ সময় গেছ কৰকচোন হয়তো বহুতে গম পাইছে সো তেতিয়ালে মই আপোনালোকক কৈ দিছোঁ যে মই আজি এই ভিডিঅ'টো যিবোৰ বস্তু আপোনালোকক দেখুৱালো সেই বস্তুবোৰ যদি আপোনালোকে কিনিব বিচাৰে বা চাব বিচাৰে তেনেহলে মই তলত ডেসক্ৰিপচন বক্সত দিয়া লিংকটো দি দিম আপোনালোকে তাত গৈ চেক কৰিব পাৰে এই বস্তুটো ইয়াৰ প্ৰাইস হৈছে 2699 বাট মই এটো পাইছিল 944 रुपीजত মই বস্তুটো উলিয়াই থৈ দিছো অলৰেডি আপোনালোকক দেখাই দিছো হেতু হৈছে ঘড়ী এই ব্লু কালাৰৰ ঘড়ীটো অকনমান ওচৰৰ পৰা দেখাই দিও এটো অৱশ্যে মোৰ নহয় মোৰ ভন্টিৰ হয় তাইক এটো মায়ে গিফট কৰিছে সো আজি ভিডিওটো মই ইমানতে সামৰণি মাৰিছো যদি আপোনালোকে ভিডিওটো চাই ভাল পালে তেনেহলে এটা লাইক দি দিব তলত কমেন্টত জনাব ভিডিওটো চাই কেনেকুৱা পালে আৰু পুনৰ ভটিম আন এটা নতুন ভিডিওৰ সৈতে তেনেহলে আজিলৈ মই ইমানতে সামৰণি মাৰিছো ধন্যবাদ